We want justice. সাংবাদিক হত্যাকাণ্ডৰ ন্যায়িক তদন্ত হ'ব লাগে। সাংবাদিক হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত GKS প্ৰেছ ক্লাবৰ প্ৰতিবাদ। উদীয়মান সাংবাদিক তথা GKS প্ৰেছ ক্লাবৰ সদস্য আব্দুল ৰৌফ আলমগীৰক অপহৰণ কৰি হত্যা কৰাৰ বিৰুদ্ধে আজি GKS প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। GKS প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলে প্ৰেছ ক্লাবৰ গড়ামাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা কলা বেজ পৰিধান কৰি সমদলীয় বিভিন্ন শ্লোগান দি গড়িমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰী সাংবাদিকসকলে কলা বেজ পৰিধান কৰি আব্দুল ৰৌফ আলমগীৰৰ হত্যাকাৰীক চিনাক্ত কৰক, দোষীক উপযুক্ত শাস্তি দিয়ক, আলমগীৰ হত্যাৰ ন্যায়িক তদন্ত লাগে আদি ধ্বনিৰে গড়িমাৰী চক্ৰ বিষয়া কাৰ্যালয় উত্তাল কৰি তোলে। উদীয়মান যুৱক সদস্য আব্দুল ৰৌফ আলমগীৰক অপহৰণ কৰাৰ সময়ৰ পৰা GKS প্ৰেছ ক্লাবৰ আপোনালোকৰ সমূহ বিষয়ববীয়া সদস্যসকলে দিনে ৰাতি একাকাৰ কৰি তেখেতক উদ্ধাৰ কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰিছিল আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমিও অসম চৰকাৰক আহ্বান জনাইছিলোঁ তেখেতক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ কাৰণে, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতক জীৱিত অৱস্থাত আৰক্ষী প্ৰশাসনে উদ্ধাৰ কৰিব নোৱাৰিলে, তেখেতৰ মৃতদেহ পোৱা গৈছে। মই এই সম্পৰ্কে পুলিচ প্ৰশাসনৰ কিছু পৰিমাণৰ ব্যৰ্থতা আছে বুলি মই ভাবোঁ। পুলিচ প্ৰশাসনে সেই সময়ত যদি অত্যন্ত তৎপৰতা সহকাৰে যদি অভিযান চলালে হয়, আমি ভাবোঁ নিশ্চিতভাৱে আব্দুল ৰৌফ আলমগীৰক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু সেই কামটো পুলিচৰ অলপ অৱহেলাৰ কাৰণে সেই কামটো হৈ নুঠিল। এতিয়া আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী আৰু DGPৰ প্ৰত্যক্ষ হস্তক্ষেপত আব্দুল ৰৌফ আলমগীৰৰ দৰে এজন সৎ আৰু উদীয়মান যুৱকক যি দুৰ্বৃত্তে অপহৰণ কৰি হত্যা কৰিলে, প্ৰত্যেকজন হত্যাকাৰীক উপযুক্ত শাস্তি বিহিব লাগে আৰু এই তদন্ত ক্ষীপ্ৰতৰ কৰিব লাগে। প্ৰয়োজনত CID সহায় ল'ব লাগে আৰু আমি আশা কৰোঁ যে 72 ঘণ্টাৰ ভিতৰত আসামীক কৰায়ত্ব কৰিব লাগে আৰু যদি সেই কামটো পুলিচে যদি তৎপৰতা সহকাৰে যদি নকৰে, ইয়াৰ বিৰুদ্ধে আমি আজি যেনেকৈ কলা দিৱস পালন কৰিছোঁ, শোক দিৱস পালন কৰিছোঁ, ইয়াৰ বিৰুদ্ধে আমি ৰাইজৰ সহযোগত এক গণ আন্দোলন আমি গঢ়ি তুলিম। কাৰণ আমাৰ এই অঞ্চলৰ নিৰীহ যুৱকক আমি হত্যা হ'বলৈ আমি দিব নোৱাৰোঁ। আমি সাংবাদিকৰ হত্যাকাণ্ড আমি সংগঠিত হ'বলৈ দিব নোৱাৰোঁ। সাংবাদিক হ'ল আমাৰ সমাজৰ পোহৰ, তেওঁলোকে সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে সদায় কথা কয় আৰু তেনেকুৱা সাংবাদিকসকলক যদি এনেধৰণৰ হত্যা কৰে আৰু হত্যাকাৰী যদি উপযুক্ত শাস্তি নাপায়, তেনেহ'লে নিশ্চয় আমাৰ সাংবাদিকসকলৰ মনত এটা ভয়ৰ ভাৱ সোমাব। গতিকে মই ভাবোঁ যে যিকোনো ব্যক্তি, যিমান ডাঙৰ ব্যক্তি নহওক, এই অপহৰণৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক মানে এই কেছৰ আওতালৈ আনিব লাগে, সোধপোছ কৰিব লাগে আৰু যিজনো দোষী সেই দোষী ব্যক্তিসকলক তৎকালে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ উপযুক্ত শাস্তি বিহাৰ কাৰণে আৰক্ষীয়ে নিশ্চিতভাৱে যোগাযোগ কৰিব লাগে। আৰু মই ভাবোঁ যে এই সম্পৰ্কে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ জৰিয়তে এই তদন্তটো কৰিব লাগে আৰু এই তদন্ত যাতে সঠিক গতিত যাতে যায়, তাৰ কাৰণে মই পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ আৰু পুলিচ প্ৰশাসনে ইচ্ছা কৰিলে এই কামটো নিশ্চিতভাৱে কৰিব পাৰিব। গোটেই অসমত মাননীয় মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ, এই অপহৰণ কাণ্ড হওক, হত্যাকাণ্ড হওক, অন্যান্য ধৰণৰ যিবিলাক অপৰাধ, প্ৰত্যেকটা অপৰাধ মই দেখিছোঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত 24 ঘণ্টা 72 ঘণ্টাৰ ভিতৰতে সেই আসামীবিলাকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আনকি বিদেশৰ পৰা আসামী ধৰি অনাৰ নজিৰ এই মুখ্যমন্ত্ৰীৰ দিনত আছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিম যে আমাৰ এই কেছটো আপুনি নিজৰ হস্তক্ষেপত আমাৰ এই কেছটো ইনকুৱাৰী কৰিব লাগে। আপুনি DGPৰ জৰিয়তে, SP কামৰূপৰ জৰিয়তে এই হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা যাতে গ্ৰহণ কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু অদূৰ ভৱিষ্যতে এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে পুলিচ প্ৰশাসনক নিৰ্দেশ দিয়াৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় DGP ডাঙৰীয়াক আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ GKS প্ৰেছ ক্লাবৰ এজন সতীৰ্থ সাংবাদিক আব্দুল ৰৌফ আলমগীৰ, তেখেতক কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ নিজৰ CSP আছে জামবাৰী স্থিত ঠাইখনত
তাৰপৰা তেওঁক চাৰিচকীয়া বাহন এখনৰ সৈতে এজন যুৱকে মাতি অপহৰণ কৰে। আৰু তাৰ পিছৰ পৰাই আমাৰ এই খবৰটো শুনাৰ লগে লগে আমাৰ জিকেএছ প্ৰেছ ক্লাবৰ যিসকল সাংবাদিক সকলে তৎপৰ হয় চাৰিওফালে সিহঁতে বিচাৰিবলৈ ধৰে। কিন্তু আমি গোটেই নিশাটো আমাৰ সাংবাদিকসকলে বিচাৰি পোৱা নাছিল যদিও তাৰ লোকেশ্যনৰ জৰিয়তে মোবাইল এটা অনুসন্ধান কৰিছিল যদিও পিছদিনাখন 11টা বজাত তাৰে স্থানীয় এজন লোকে মেইন ৰোডৰ ওচৰতে মোবাইলটো উদ্ধাৰ কৰে আৰু উদ্ধাৰ কৰাৰ পিছতে বকা আৰক্ষীক চমজাই দিয়ে। তাৰ পিছতে আমাৰ সাংবাদিকসকলে তেতিয়াৰ পৰাই ওতঃপ্ৰোত লাগি আছে। তো আজি যোৱাকালি আমাৰ জিকেএছ প্ৰেছ ক্লাবৰ যিজন সদস্য প্ৰয়াত আব্দুৰ ৰউফ আলমগীৰ তেখেতৰ মৃতদেহ জামবাৰী শিঙিমাৰী কলহী নদীত উপনীত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতে আমাৰ সাংবাদিকৰ দল তাতে ঘটনাস্থলীত উপস্থিত হয় আৰু বকা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰৰ কাৰণে লৈ যায়। তাৰপিছত আমি সকলোৱে সাংবাদিকসকলে উপস্থিত হৈ নিশা প্ৰায় 8:30 বজাত তেওঁক জানাজা সম্পূৰ্ণ কৰা হয়। তো তাৰপিছত আজি আমি আমাৰ প্ৰেছ ক্লাবৰ জৰিয়তে আজি কলা দিৱস শোক দিৱস পালন কৰোঁ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু চক্ৰ বিষয়াৰ জৰিয়তে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী অসম আৰক্ষী সঞ্চালক আৰু কামৰূপ জিলা আৰক্ষী অধীক্ষক এখনে স্মাৰক পত্ৰ দিওঁ। আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এইজন প্ৰয়াত যিজন যুৱ সাংবাদিক আব্দুৰ ৰউফ আলমগীৰ তেখেতক যিসকল দুষ্কৃতিকাৰীয়ে হত্যা কৰি নদীত পেলাই দিছিল তেওঁক আমি উচিত শাস্তি বিচাৰোঁ আৰু অতি সোনকালে আৰক্ষী প্ৰশাসনে তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ আমি দাবী জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট News 365